যোৱাবাৰ হয় 2022 চনৰ কমাণ্ডো মানে আপোনালোকৰ নটিচ আছিলে। ইয়াতো মই ভিডিঅ'টোত ক'ম আপোনালোকৰ কিমান হাইট লাগিব, কিমান চেষ্ট লাগিব, আপোনালোকে লং জাম্প কিমান কৰিব লাগিব আৰু ৰানিং কিমান কৰিব লাগিব, গোটেই সহকাৰে মই আপোনালোকক নটিফিকেশ্যনটো সহকাৰে ধুনীয়াকৈ বুজাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক। ইয়াত চাওক আছাম পুলিচ কমাণ্ডো PST এডমিট কাৰ্ড ডাউনলোড। এইটো চাওক আপোনালোকৰ 2022 চনত আহিছিলে। এইটো 2450টামান পোষ্ট আহিছিলে। এইবাৰো আপোনালোকৰ এই 2450টা মানে পোষ্ট আহিব কমাণ্ডো। চাওক আছাম পুলিচ কমাণ্ডো বেটেলিয়ন ৰিক্ৰুইটমেণ্ট 2022। অৰ্গেনাইজাৰ নেম ষ্টেপ লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বোৰ্ড SLPRB মানে হ'ল SLPRB মানে আপোনালোকে নিশ্চয় বুজি পায় গুৱাহাটী। এইটো SLPRBৰ ফালৰ পৰা নটিচ আহিছে। SLPRBৰ ফালৰ পৰা আহিলে কোনো ফেক নহয়। ডেট চেটবিলাক নকওঁ। টোটেল ভেকেঞ্চি আছিলে আপোনালোকৰ 2450টামান ভেকেঞ্চি। আপোনালোকে নিশ্চয় গম পায়। কমাণ্ডো বেটেলিয়ন CM ছাৰে 10টা কমাণ্ডো বেটেলিয়ন গঠন কৰিম বুলি কৈছিলে। এতিয়ালৈকে 5টা কৰিলে আৰু আগতে এটা আছিলে 6টা হ'ল আৰু 4টা কমাণ্ডো বেটেলিয়ন গঠন কৰিবলৈ আছে। গতিকে আপোনাৰো সেই 4টা কমাণ্ডো বেটেলিয়নত 2450টা বা 2460টামান পোষ্ট তেনেকুৱা ভিতৰতে আহিব। গতিকে আপোনালোকে প্ৰেক্টিছ কৰক। মই ধুনীয়াকৈ ভিডিঅ'টো বুজাই দিম, চাই লওক। এপ্লাই প্ৰচেছ অনলাইন কৰিব লাগিব। জব লোকেশ্যন আছাম। জব ক্ৰাইটেৰিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। এতিয়ালৈকে আপোনালোকৰ চাইডক হাইট ৱেইট চেষ্ট কিমান কেনেধৰণে লাগিব, আপোনালোকে কিমান লং জাম্প মাৰিব লাগিব, কি কৰিব লাগিব, এই ভিডিঅ'টো মই আপোনালোকৰ ডিটেইলছ সহকাৰে দেখুৱাই দিম। আপোনালোকে চাওক এডুকেশ্যন কোৱালিফিকেশ্যন। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন HSLC পাছ। আপোনালোকে চিম্পল 10 পাছ কৰিলেও আপোনালোকে যিটো কমাণ্ডো বেটেলিয়ন কনষ্টেবলৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। 10 পাছ কৰিলেও হ'ব আৰু মানে মেট্ৰিক পাছ হ'ব লাগিব HSLC। আৰু আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিলেও এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে গ্ৰেজুৱেশ্যন যদি পাছ কৰে কমাণ্ডো SI কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইলিজিবল ক্ৰাইটেৰিয়া আপোনালোকৰ ইলিজিবল ক্ৰাইটেৰিয়া মানে এজ লিমিটেড। আপোনালোকে ৰিজাৰ্ভেশ্যন পাব 18 বছৰৰ পৰা আপোনালোকে 21 বছৰ বয়সলৈকে হ'লে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। আপোনালোকে ৰিজাৰ্ভেশ্যন পাব SC আৰু ST P আৰু STHৰ আপোনালোকে 5 বছৰ আপোনালোকে ৰিজাৰ্ভেশ্যন পাব। আৰু OBC MOBC সকলে 3 বছৰ ৰিজাৰ্ভেশ্যন পাব। আৰু যিসকলে স্পৰ্টছ পাৰ্চন মানে যিসকলে গেম খেলিছে ফুটবল, ভলীবল, এথলেটিক্স, বেডমিণ্টন, যি খেল মানে ক্ৰিকেট হওক, তেওঁলোকৰ নেশ্যনেল বা ষ্টেট যদি চাৰ্টিফিকেট থাকে তেওঁলোকে 3 বছৰ মানে 3 ইয়াৰ্ছ ৰিজাৰ্ভেশ্যন পাব। আপোনালোকৰ যদি ধৰক ST সকলে 25লৈকে যদি কৰিব পাৰে 25ৰ লগত আপোনালোকে 3 প্লাছ কৰিব 25, 26, 27, 28 মানে স্পৰ্টছ পাৰ্চন হ'লে আপোনালোকে যদি ষ্টেট খেলিছে ST সকলে 28 বছৰ বয়সলৈকে অনলাইন এপ্লাই কৰিব পাৰিব। আপোনালোকে ৰানিং কৰিব লাগিব 4.8 কিলোমিটাৰ মানে আপোনালোকে 4800 মিটাৰ আপোনালোকে ৰানিং কৰিব লাগিব। মানে কোৱালিফাই আপোনালোকে যদি কৰিব বিচাৰে আপোনালোকে 20 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব। যদি এক্সিলেণ্ট মাৰিব বিচাৰে আপোনালোকে 16 মিনিটত মাৰিব লাগিব। আৰু লং জাম্প হ'ব আপোনালোকৰ 365 মানে 17 ফুট। আপোনালোকে চাওক ইয়াৰ তলত 17 ফুট 3 ইঞ্চি মাৰিলে আপোনালোকৰ এক্সিলেণ্ট হ'ব। যদি কোৱালিফাই কৰিব বিচাৰে আপোনালোকে 11 ফুট 9 ইঞ্চি মাৰিব লাগিব আৰু এক্সিলেণ্টৰ কাৰণে 17 ফুট 3 ইঞ্চি। চিন আপ ল'ৰাসকলৰ চিন আপ আপোনালোকে 4 কোপ মাৰিব পাৰিলে আপোনালোকে কোৱালিফাই হ'ব। 4 কোপ মাৰিলে আপোনালোকৰ 10 নম্বৰ পাব। আৰু যদি আপোনালোকে এক্সিলেণ্ট মাৰিব লাগিব 14 চাট মাৰিব লাগিব। 5 চাট মাৰিলে আপোনালোকে 11 নম্বৰ পাব। 6 চাট মাৰিলে আপোনালোকে 12 নম্বৰ পাব। 7 চাট মাৰিলে 13 নম্বৰ। 8 চাট মাৰিলে আপোনালোকে 14 নম্বৰ পাব। 9 চাট মাৰিলে 15 নম্বৰ আৰু 10 চাট মাৰিলে 16 নম্বৰ আৰু 11 চাট মাৰিলে 17 নম্বৰ আৰু 12 চাট মাৰিলে 18 নম্বৰ, 13 চাট 19 নম্বৰ, 14 চাট আপোনালোকে 20 নম্বৰ পাব আৰু টোটেল এক্সিলেণ্ট হ'ব। গতিকে আপোনালোকে যিমান পাৰে এক্সিলেণ্ট মাৰিবলৈ চাব। এক্সিলেণ্ট মাৰিলেহে, কাৰণ আপোনালোকে কমাণ্ডো আজিকালি জানে আপোনালোকে ফিজিকেলৰ অসম পুলিচত বহুত হাৰ্ড হয়। চাকৰিটো পাব হ'লে লং জাম্প আৰু আপোনালোকে ভীমত এক্সিলেণ্ট মাৰিলে আপোনালোকৰ কাৰণে বহুত ভাল হ'ব। 100 মিটাৰ ৰানিং 100 মিটাৰ ৰানিং ল'ৰাসকলে কমপ্লিট কৰিব লাগিব 15 ছেকেণ্ডৰ ভিতৰত। মানে 15 ছেকেণ্ডৰ ভিতৰত 100 মিটাৰ ৰানিংটো কমপ্লিট কৰিব লাগিব। যদি আপোনালোকে এক্সিলেণ্ট মাৰিম বুলি ভাবে তেতিয়াহ'লে 10 ছেকেণ্ডৰ 10 ছেকেণ্ডত এক্সিলেণ্ট মাৰিব নাই। আপোনালোকে যদি 11 মিনিটতো মাৰে ভাল নম্বৰ এটা পাব। তেতিয়া 11 মিনিটত মাৰিলে 17 পইণ্ট কিমান বা 17 পইণ্ট বা 18 পইণ্ট কিমান এনেকুৱা মাৰ্ক এটা পাব। আৰু ফিমেল কেণ্ডিডেট ছোৱালীসকলে আপোনালোকৰ ৰানিং কৰিবলৈ ফিমেল কেণ্ডিডেটসকলে 2.8 কিলোমিটাৰ মানে 2800 মিটাৰ আপোনালোকে ৰানিং কৰিব লাগিব। আপোনালোকৰ ছোৱালীসকলৰ টাইম দিব 19 মিনিট আৰু আপোনালোকে যদি এক্সিলেণ্ট মাৰিব ভাবে 15 মিনিট 16 ছেকেণ্ডত মাৰিব পাৰিলে আপোনালোকৰ এক্সিলেণ্ট হ'ব। তেনেকৈ ছোৱালীসকলৰ লং জাম্প হ'ব 265। আপোনালোকে যদি কোৱালিফাই কৰিম ভাবিলে 8 ফুট 6 ইঞ্চি মাৰিলে কোৱালিফাই হ'ব। যদি এক্সিলেণ্ট মাৰিব বুলি ভাবে 13 ফুট 4 ইঞ্চি মাৰিলে আপোনালোকৰ এক্সিলেণ্ট হ'ব। আৰু 100 মিটাৰ ৰানিং ছোৱালীসকলৰ হ'ব আপোনালোকৰ 18 ছেকেণ্ডৰ ভিতৰত কমপ্লিট কৰিব লাগিব। যদি এক্সিলেণ্ট মাৰিম বুলি আপোনালোকে 10 ছেকেণ্ডৰ ভিতৰত মাৰিব লাগিব। তাৰপিছত আপোনালোকৰ চাইক'মেট্ৰিক টেষ্ট হ'ব। চাইক'মেট্ৰিক টেষ্টত আপোনালোকৰ 20 মাৰ্কছ থাকিব। ইয়াত মই কৈছোঁ চাওক মেল ট্ৰান্সজেণ্ডাৰ কেণ্ডিডেটসকল মেলসকলৰ কাৰণে মাৰ্ক আপোনালোকৰ থাকিব PET মানে হ'ল ফিজিকেলত মাৰ্ক থাকিব আপোনালোকৰ 80, চাইক'মেট্ৰিক টেষ্টত থাকিব 20। ল'ৰাসকলৰ টোটেল 100 মাৰ্ক হ'ব। আৰু ফিমেল কেণ্ডিডেটসকলৰ মাৰ্ক হ'ব মেক্সিমাম ছোৱালীসকলৰ 60 মাৰ্ক হ'ব মানে ফিজিকেলত আৰু
সাইকোমেট্ৰিক টেষ্টৰ হ'ব 20 মাৰ্কৰ টোটেল ছোৱালীসকল 80 মাৰ্কৰ ভিতৰত হ'ব আৰু এইখিনি আপোনালোকৰ কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্টটো মাৰিব গতিকে আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় বুজি পালে প্লিজ মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ আহিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেধৰণে আপোনালোকে ভিডিঅ' পাবলৈ মই ডিফেন্সৰ ৰিলেটেড ওপৰতে ভিডিঅ' দিওঁ গতিকে মোৰ চেনেলটোত আপোনালোকে আগতীয়াকৈ যদি এনেধৰণে ভিডিঅ' পাবলৈ হয় আপোনালোকক কিমান ধুনীয়াকৈ বুজাই দিছোঁ গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব সবতকৈ আগত ভিডিঅ'বিলাক ইনফৰমেশ্যন আপোনালোকে ডিফেন্সৰ ওপৰত পাবৰ কাৰণে জয় হিন্দ জয় ভাৰত বন্দে মাতৰম